ৰাতিপুৱা ব্ৰেকফাষ্টটো ৰেডি কৰিলোঁ। ব্ৰেড কেইখনত অলপ অলপ ঘিউ দি পেলাই গৰম কৰি ল'লোঁ। আৰু এনেদৰে গৰম ব্ৰেড খাই ভাল লাগে নহয় জানো? কাৰ কাৰ ভাল লাগে জনাবচোন। মোৰ কিন্তু বিৰাটেই ভাল লাগে। সেইবাবে অলপ অলপ গৰম কৰি দিলোঁ। এনেকৈ ব্ৰাউন কালাৰটো আহি গ'লে খুব ভাল লাগে। আৰু এগ বইল কৰিছোঁ। ব্ৰেকফাষ্ট ৰেডি। এতিয়া মই অকণমান এগকেইটাৰ ওপৰত জালুক দি দিছোঁ। এনেদৰে অলপ জালুক ছটিয়াই দিলে গৰম গৰম এগৰ লগত খুবেই ভাল লাগে নহয় জানো? মোৰ কিন্তু বিৰাটেই ভাল লাগে, সেইবাবে দিলোঁ। এতিয়া ৰেডি হৈ গ'ল। লগত দৈও লৈছোঁ। আজি বছৰৰ লাষ্ট দিন নহয় জানো? সকলোৱে আহিব লগা দিনকেইটা যাতে খুব ধুনীয়া হয় তাৰে কামনা কৰিছোঁ। এতিয়া মই ব্ৰেকফাষ্টটো কৰোঁ। আপোনালোকে কি খালে জনাব। আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম চেনেহে এনেদৰে আকৌ ভিডিঅ' কৰাত যথেষ্ট সহায় কৰে। সেইবাবে আপোনালোকৰ এটা সুন্দৰ মন্তব্য দিব। বাই।